আমাৰ চোতালখনৰ ৰ'দ নপৰে আপোনালোকে দেখিছে নহয় এনেকৈ ৰ'দ পৰে মই ব্লেংকেটবিলাক অলপ ৰ'দত দি দিছোঁ নহ'লে চেঁচা পৰি যায় একেবাৰে উৰিবই নোৱাৰি যিহে ঠাণ্ডা হৈ থাকে সেইকাৰণে মই ভাবিছোঁ অলপমান ৰ'দত দি দিওঁ ৰ'দ পৰিছে অলপ বাৰটাতহে ৰ'দ পৰে আমাৰ চোতালখনত চাৰিওপিনে বাহনি তাৰপিছতে এয়া মাক পুতেকে অলপ বহি লৈছোঁ আৰু এতিয়া কাপোৰখিনি আগত মেলি কৰি বাকী কামখিনি শেষ কৰি অলপ বহি লৈছোঁ আৰু এতিয়া দুপৰীয়াৰ আঞ্জা বনাব লাগিব তাৰপিছত আমাৰ বেটাৰ পৰা মোবাইল কাঢ়িবলৈ কৰি আছে চেষ্টা কৰি আছে ভিডিঅ' বনাই থকা দেখা পায় তাৰপিছত এয়া বহুত উৎপতীয়া হৈছে বগাবলৈও পাৰিছে আৰু লাহে লাহে কিমান দুষ্ট হৈছে সি ডাঙৰ হৈ আহিছে লাহে লাহে আৰু মোবাইল লাগে তাইক আপোনালোকৰ চাগে সকলোৰে ভাল আমাৰো ভালেই বাৰু বৰ্তমান ভালেই আছোঁ সুস্থ আছোঁ আপোনালোকো সুস্থ থাকক নমস্কাৰ বন্ধু বান্ধৱীসকল মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এয়া বইল আপোনালোকৰ সকলোৰে ভালে চাগে আমাৰো বাৰু ভালে আছোঁ তাৰপিছত এয়া মই কি মিলাই বনাইছোঁ চাওকচোন বাৰু এয়া বুট গুটি লৈ লৈছোঁ আৰু নাৰিকল আছে তাৰপিছত এয়া ফ্ৰেঞ্চবিন আলু উৰদ মই দুপৰীয়া সাজৰ কাৰণে সকলো বস্তু ৰেডি কৰি ল'লোঁ মই ধুই লৈছোঁ কাটাখিনি নেদেখালোঁ আপোনালোকক সকলোৱে কাটিবলৈ জানেই আৰু তাৰপিছতে এয়া মই ধুই মেলি উঠাই লৈছোঁ ভালকৈ ধুই লৈছোঁ তাৰপিছত আৰু মিলাম পুৱা গধূলি সকলোকে চব্জি লাগে আৰু সদায় সেয়ে ভাবিছোঁ মই কেনেকৈ বনাওঁ আপোনালোকক দেখাওঁ এইখিনি মই ধুই ল'লোঁ এখন হাতেৰে চব্জি ধোৱা আৰু এখন হাতেৰে মোবাইল অলপ কষ্ট হয় ধৰিবলৈ মই আগত এইখিনি সিজাই ল'ম তেল নিদিয়াকৈ সিজাই লৈছোঁ তাৰপিছত এয়া অলপমান পিছত মই পানী দি দিম তাৰপিছত এয়া হালধি অলপ দি দিলোঁ তাৰপিছত আকৌ এতিয়া মই নিমখ অলপমান দি দিম নিমখ অলপ দি দিলোঁ তাৰপিছত মই দালি অলপমান ইয়াত মিলাই দিম খাবলৈ ভাল লাগিব এয়া দালি অলপমান ধুই লওঁ দালিখিনি ভালকৈ ধুই ল'লোঁ তাৰপিছত মই ইয়াত মিলাই দিলোঁ তেল চেল একো দিয়া নাই মই তাৰপিছত এয়া মই একেলগে মিলাই দিছোঁ এয়া মই ইয়াত পানী দি দিলোঁ এয়া তাৰপিছত মই সিজাই ল'ম তাৰপিছত আৰু এয়া উতলিছে তাৰপিছত মই বিলাহী দুটামান কাটি থৈছিলোঁ বিলাহীখিনি দি দিলোঁ আপোনালোকেও এনেকৈ বনাই খাই চাবচোন তাৰপিছত মই ঢাকাই থ'ম অলপ টাইম এয়া সিজি গ'ল বিলাহী দালি ফ্ৰেঞ্চবিন আলু সকলো বস্তু সিজিলে এয়া বিলাহীখিনিও ধুনীয়াকৈ সিজি গ'ল আলুখিনিও মই অলপ গুড়ি কৰি দিছোঁ তেতিয়া ভাল লাগিব খাবলৈ এয়া সম্পূৰ্ণ সিজিলে হৈ গ'ল বাৰু এনেকৈ বনাই খালে মাছ মাংস নহ'লেও হয় বেছি মাছ মাংস খালেও বেয়া তাৰপিছত মই আৰু বেলেগ এখন কেৰাহী পাতি দিছোঁ এয়া গৰম হৈ আছে পুৰা তাৰপিছত মই এয়া তেল অলপমান দি দিছোঁ মিঠাতেল গৰম হ'ল এই তেজপাত 2 খিলা দি দিছোঁ তাৰপিছত জলকীয়া পিঁয়াজ কেঁচা জলকীয়া ফালি লৈছোঁ তাৰপিছত পিঁয়াজ কাটি ৰেডি কৰি থৈ দিছিলোঁ তাৰপিছত মই দি দিলোঁ তেলত
আৰু এনেকৈ দি খালে তেলৰ গোন্ধ এটা ধুনীয়া ওলায়। আৰু মই ৰচুন আদা পিচি থোৱা একেবাৰে তেলতে দি দিছোঁ। এয়া মছলা অলপ বেছি মছলা মছলি নিদিওঁ বাৰু। সম্পূৰ্ণকৈ এইখিনি আধা সিজা কৰি তাৰপিছত মই চব্জিখিনি দি দিম। আৰু এনেকৈ তেল দি খালে ভাল লাগে, গোন্ধ এটা ধুনীয়া হৈ পৰে। এয়া হলহি আৰু দিবলৈ। তাৰপিছত এয়া আঞ্জাখিনি মই অলপ আকৌ এবাৰ গৰম কৰি লৈছোঁ। ইয়াত মই এতিয়া দি দিম। এয়া মই ইয়াত এতিয়া তেল গৰম কৰি থোৱাখিনি মই ইয়াত দি দিম। পিঁয়াজ জলকীয়া সকলো বস্তুখিনি এয়া আৰু অলপ উতলি ল'বলৈ দিছোঁ। তাৰপিছত এইখিনি মই ইয়াত দি দিলোঁ। দিয়াৰ লগতে বৰ ধুনীয়া চেণ্ট আহে। তাৰপিছত এয়া হলহি দি দিলোঁ সকলো। আমাৰ দুপৰীয়াৰ চব্জি। কেনে লাগিলে মোৰ ভিডিঅ'টো আপোনালোকে জনাবচোন। আৰু যদি মোৰ ভিডিঅ' চাই ভাল পায় কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকল নতুন ভিউৱাৰসকল আহিছে মোৰ ভিডিঅ' চাইছে, যদি ভাল পাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু আমাৰ গাঁৱলীয়া ষ্টাইলৰ এয়া ৰেচিপি কেনে লাগিলে আপোনালোকে বাৰু কমেণ্টত জনাবচোন। আৰু এনেকৈ খাই চাবচোন, বহুত ভাল লাগে বাৰু। তেন্তে আজিলৈ বাই সকলোকে।